ছ'চিয়েল মিডিয়াত খুব বেছি ভাইৰেল হৈ থকা মানস আৰু মনীষাৰ দীঘলী পুখুৰী পাৰৰ স্পাইৰেল পটেটোৰ কথা আপোনালোকে সকলোৱে ইতিমধ্যে গম পাইছে। আজি আমি আহিলোঁ বিশ্বনাথৰ পৰা স্পাইৰেল পটেটোৰ সোৱাদ ল'বলৈ দীঘলী পুখুৰী পাৰত। এটা ইণ্টাৰেষ্টিং ভিডিঅ'ৰ সৈতে আপোনালোকক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। এয়া হৈছে ব্যস্ত দীঘলী পুখুৰী পাৰৰ আবেলিৰ প্ৰায় 5মান বজাৰ দৃশ্য আৰু এতিয়া আমি গৈ আছোঁ মানস আৰু মনীষাৰ স্পাইৰেল পটেটোৰ দোকানখন বিচাৰি এই পাই গ'লো। চিনাকি মুখীখন সদায় দেখি থাকে ছ'চিয়েল মিডিয়াত। কেনেকুৱা ভাল মনীষা, ভালে আছা? এই যে মাত দিলোঁ মানসৰ ৰেছপন্সটো খুব ভাল আছিলে, মানে একেবাৰে সাংঘাতিক এখন ইন'চেণ্ট মুখ আৰু খুব মৰম লগা এটা হাঁহিৰ সৈতে বিজনেছটো বৰ ধুনীয়াকৈ চলাই নি আছে। মনীষাৰ ক্ষেত্ৰত পিছে অকণমান কিবা এটা দেখিবলৈ পোৱা গ'ল, যেন তেওঁ অশান্তি অনুভৱ কৰি আছে, যেন ইউটিউবাৰবিলাকে বহুত ডিষ্টাৰ্ব কৰিছে বা মানুহসকলে বহুত ডিষ্টাৰ্ব কৰিছে, ফটো উঠা কিবা কৰা নিজ চকুৰে যিখিনি দেখিলোঁ সেইখিনি অভিজ্ঞতাৰ পৰা আপোনালোকক মই কৈছোঁ। মই থকাৰ সময়তে প্ৰায় 7-8জনমান ইউটিউবাৰে খুব ভিৰ কৰিছিলে আৰু আগফালেতো গ্ৰাহকৰ ভিৰ আছেই, তাৰ উপৰি ইউটিউবাৰৰ প্ৰশ্নৰ সন্মুখীন হৈ সাংঘাতিক এটা অশান্তি ফিল কৰা যেন মোৰ অনুভৱ হৈছে। ঠিক আছে, মানুহে ইয়াতে বেছি ভিডিঅ' বনাব আহে ভিডিঅ' বনাব আহে। আচ্ছা, আৰু মানে আপোনালোক ব্যস্ততাৰ মাজতো তেওঁলোকক দুজনমান ইউটিউবাৰে জিকেৰ কুৱেশ্যন সুধিছিলে আৰু উত্তৰত মনীষাই কি ক'লে চাওঁ আহক আমাৰ এই বিশেষ ভিডিঅ'টো। অসমীয়া গামোচা কি প্ৰকাৰৰ আছে? মোৰ মাইণ্ডত মানে এতিয়া একো চলাই নাই, অকল কাক দিবলৈ কি দিবলৈ সেইটোৱে চলি আছে। সুধিলেই গামোচা কেই প্ৰকাৰৰ মই হঠাতে আহি কোনোবা এগৰাকী ইউটিউবাৰে তেওঁলোকক প্ৰশ্ন কৰিলে যে গামোচা কেই প্ৰকাৰৰ। আমি অৱশ্যে জানো যে গামোচা 9 প্ৰকাৰৰ, কিন্তু হয়তো তেওঁলোক খুব ব্যস্ততাৰ মাজত সেইকণ সময়ত এই উত্তৰটো দিব পৰা অৱস্থাত নাছিলে, গতিকে তেওঁলোকে সেই ইণ্টাৰভিউটো দিবলৈ ইচ্ছা প্ৰকাশ নকৰিলে। এফালে গ্ৰাহকৰ ভিৰ আৰু এফালে নিজৰ কৰণীয়খিনি আৰু আনফালে ইণ্টাৰভিউ, গোটেইখিনিৰ মাজত মানে নিজকে চম্ভালাটো ইমান এটা সহজ নহয়। এনে ট্ৰল হৈ আছে, মোৰ আৰু ট্ৰল কৰিব বিচাৰি আছে। কেনেকুৱা মানুহ তেওঁলোক যিহেতু এই ব্যৱসায়টোৰ লগত জড়িত, গতিকে এই ব্যৱসায়ৰ লগত জড়িত যিকোনো কুৱেশ্যন সুধিলে তেওঁলোকে সুন্দৰকৈ উত্তৰ দিবলৈ সহজ হয়, আৰু যিহেতু জিকেৰ কাৰণে তেওঁলোকে প্ৰিপেয়াৰ কৰি নাহে, গতিকে বেলেগ ধৰণৰ কুৱেশ্যন সুধিলে তেওঁলোকৰ যথেষ্টখিনি অসুবিধা হয়, আৰু সেয়া আপোনাৰো হ'ব মোৰো হ'ব। বহু সময়ৰ মূৰত ৰৈ কিবাকৈ আমাৰ হাতত আহি পৰিলহি এয়া স্পাইৰেল পটেটো, আৰু আমি সোৱাদ ল'লোঁ, খুব বেছি ভাল লাগিছিলে, একদম পেট ভৰি যায়। আজিলৈ ভিডিঅ'টো ইমানেই, কেনেকুৱা লাগিলে জনাবলৈ নাপাহৰিব। যদিহে ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।